ৰজাঘৰীয়া পৃষ্ঠপোষত অৰ্থাৎ বিজেপিৰ নেতৃত্বত চাকৰি দালালৰ এটা সিন্ডিকেট ৰাজ তেওঁলোকে আৰম্ভ কৰিছে আৰু আমি তেওঁলোকৰ কাৰ্যালয় বাজপেয়ী ভৱন এতিয়া দুৰ্নীতিৰ শ্বপিং মললৈ পৰ্যবেক্ষিত হৈছে সকলোৱে জানে বিজেপিৰ নেতা RSSৰ নেতা সকলোৱে কেনেকৈ টকা পইচা সংগ্ৰহ কৰি চাকৰি দিব পাৰে সেইটোৱেই দিনটো তেওঁলোকৰ লক্ষ্য জাপে জাপে এডমিট কাৰ্ড ওলাইছে জাপে জাপে OMR চিট ওলাইছে বয়স বেছি হোৱা মানুহক মুখ্যমন্ত্ৰীৰ নিজা সমষ্টিতে বয়স বেছি হোৱা মানুহে চাকৰি পায় 5জন মানুহৰ নামো ক'লো আৰু মানুহৰ নাম লিষ্ট তৈয়াৰ হৈ আছে মুখ্যমন্ত্ৰীয়ে এষাৰো মুখৰ মাত নাই মুখ্যমন্ত্ৰী নিজৰ সমষ্টিত 5গৰাকী মানুহৰ নাম তথ্য প্ৰকাশ কৰাৰ পিছত আমি ভাবিছিলোঁ যে মুখ্যমন্ত্ৰী গা লৰিব মুখৰ পৰা কিবা ক'ব সাধাৰণতে এনেকৈ মিডিয়া হাউচৰ বুমবোৰ দেখিলে ৰ'ব নোৱাৰা মুখ্যমন্ত্ৰীয়ে এই বিষয়টো কোৱাৰ পিছতো একো বক্তব্য কিয় নাই এইটোৱে আশ্চৰ্যজনক কথা এনে সাধাৰণতে মুখ্যমন্ত্ৰীয়ে সকলো কথাতে বক্তব্য নাৰাখে আমাৰ নতুন যিগৰাকী মুখ্যমন্ত্ৰী বুম দেখিলে ৰ'ব নোৱাৰে বিহু আহিলে নাচনীয়ে যেনেকৈ গা হাতখন কৰে বুম দেখিলে মুখ্যমন্ত্ৰীয়ে ৰ'বই নোৱাৰে যিকোনো কথা বতৰা কয় গতিকে আজি এটা চিৰিয়াছ বিষয় জাতীয় বিষয় আমাৰ নিবনুৱা ছাত্ৰ ছাত্ৰীসকল ইয়াত যিসকল মেধা ঘৰত নিজৰ অতি কষ্টৰে পঢ়া শুনা ছাত্ৰ ছাত্ৰী বিজনী কলেজেই হওক বেলেগ BH কলেজেই হওক তেওঁলোকে কষ্ট কৰি আহে গাঁৱৰ পৰা আহে কোনোবাই নিজৰ মাটি বন্ধকত দি আহে আগতে গৰু বিক্ৰী কৰিব পাৰোঁতে গৰু বিক্ৰী কৰি আহিছিল আমাৰ গাঁওবোৰতো তেনেকুৱা হৈছিল সেই যে কষ্ট কৰি পঢ়া ল'ৰা ছোৱালীবোৰক অন্যায় কৰি মুখ্যমন্ত্ৰীৰ ঘৰৰ মানুহ তেওঁলোকৰ বিজেপি দলৰ অঙহী বঙহী ভাই ভতিজা পেহীয়েক মাহীয়েকৰ পুতেক দদায়েক মমায়েকৰ পুতেকক যে চাকৰি বাকৰি দিছে বিজেপিৰ পঞ্চায়তৰ সভাপতিৰ ড্ৰাইভাৰৰ ঘৰৰ পুতেকৈও যে চাকৰি পাইছে কেৱল মাত্ৰ বিজেপি কৰাৰ সুবাদত ইয়াৰ কিন্তু বিচাৰ হ'ব লাগিব এই কথা ৰাইজে মানি লোৱা উচিত নহয় এই অন্যায়ৰ উত্তৰ দিব লাগে আৰু বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকলৰ পেটত যিটো লাথ মাৰিছে এইখন চৰকাৰে ইয়াৰ কিন্তু উচিত প্ৰত্যুত্তৰ দিয়াটো অত্যন্ত প্ৰয়োজন যোৱাকালি ৰাজস্থানত যোধপুৰত মুখ্যমন্ত্ৰী এখন বিজেপিৰ সভাত কৈছে যে কংগ্ৰেছক ছাপোৰ্ট কৰক বুলি কি কওক চক মুখ্যমন্ত্ৰীৰ কথাটো কৈ লাভেই নাই বহু বল কি মুখ্যমন্ত্ৰী যি মন যায় তাকে কয় কংগ্ৰেছত থাকোঁতে কি বুলি কৈছিল গুজৰাটত কৈছিলে যে ডাঙৰ পানীৰ পাইপৰ মাজেৰে হেনো মুছলমানৰ তেজ বয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক কোনোবাই লগ পালে ৰিক্সাৱালা ঠেলাৱালাই চৰিয়াব এইবোৰ কথা কোৱা নাই